ৰমেন নামেৰে এজন ব্যক্তি আছিল। তেওঁ সদায় জংঘললৈ গৈ খৰি কাটিছিল আৰু সেই খৰিবোৰ আনি বজাৰত বিক্ৰী কৰিছিল আৰু এই খৰি বিক্ৰী কৰিয়ে তেওঁ তেওঁৰ পৰিয়ালক পোহপালন দিছিল। এদিনাখনৰ কথা, ৰমেনে যেতিয়া আকৌ জংঘললৈ খৰি কাটিবলৈ যায় তেতিয়া ৰমেনে খৰি কাটিবলৈ গছবোৰ কম হোৱাৰ বাবে চিন্তা কৰিবলৈ ধৰে। আজি যদি মই খৰি কাটো ক'ৰ পৰানো কাটিম? আৰু তেতিয়াই ৰমেনে এজোপা বহুত ডাঙৰ গছ দেখা পায় আৰু গছজোপা দেখা পাই ৰমেনে বহুত সুখী হ'বলৈ ধৰে। কাৰণ ৰমেনে ভাবিছিল, এই গছজোপা যদি কাটিব পাৰোঁ মোৰ তেতিয়াহ'লে বহুত লাভ হ'ব আৰু কিছুদিনলৈ মই খৰিৰ চিন্তা কৰিবলৈ কোনো দৰকাৰ নাই। ৰমেনে হাতত থকা কুঠাৰখনেৰে গছজোপা কাটিবলৈ লৈছিল আৰু তেতিয়াই তাতে এজনী দেৱী প্ৰকট হৈ পৰে। এনেকৈ দেৱীজনী হঠাৎ প্ৰকট হৈ পৰা দেখি ৰমেনে আচৰিত হৈ চাবলৈ ধৰিলে আৰু ৰমেনে দেৱীজনীক ক'লে, কোন তুমি? হঠাৎ এনেকৈ ক'ৰ পৰা আহিলা? তেতিয়া দেৱীজনীয়ে কয়, মই এজনী বন দেৱী। আৰু বন দেৱীৰ কথা শুনি ৰমেনে আৰু ভয় খাবলৈ ধৰে আৰু দেৱীজনীক কয়, কি বিচাৰিছে আপুনি? তাৰ পাছত দেৱীয়ে ৰমেনক কয়, তুমি এই গছজোপা কিয় কাটিব বিচাৰিছা? জীয়াই থাকিবলৈ পইচাৰো প্ৰয়োজন আৰু পইচা ইনকাম কৰিবলৈ মই এই গছজোপা কাটি ইয়াৰ খৰিবোৰ বিক্ৰী কৰিব লাগিব, নহ'লে মই মোৰ পৰিয়ালটো চলাম কেনেকৈ? তাৰ পাছত বনদেৱীয়ে কয়, তুমি যদি সদায় এনেকৈ সকলোবোৰ গছ কাটি শেষ কৰি দিয়া তেনেহ'লে গছ নাথাকিলে তুমিতো কৰিবা কি? এতিয়ালৈ মই ভবাই নাই মই কি বা কৰিম। মই তোমাক এটা কথা ক'ব বিচাৰোঁ, তুমি আজিৰ পৰা এই গছবোৰ কটা বন্ধ কৰা আৰু তাৰ বিপৰীতে তোমাক মই এটা উপহাৰ দিম। হ'ব বাৰু, মই আজিৰ পৰা গছ কটা বন্ধ কৰিম। ৰমেনৰ কথা শুনি বনদেৱীয়ে নিজৰ শক্তিৰে এটা হাঁহ প্ৰকট কৰে আৰু হাঁহটো ৰমেনক দি বনদেৱীয়ে কয়, এইটো লোৱা, এই হাঁহটো তুমি ঘৰলৈ লৈ যোৱা আৰু এই হাঁহটোৱে তোমাক সদায় সদায় এটা এটা সোণৰ কণী দিব আৰু সেই সোণৰ কণীটো বিক্ৰী কৰি তুমি পইচা ইনকাম কৰিব পাৰিবা আৰু সেই পইচাৰে তুমি সদায় সুখী হৈ থাকিব পাৰিবা। বনদেৱীৰ এইবোৰ কথা শুনি ৰমেন বহুত সুখী হৈ পৰে আৰু সি হাঁহটো লৈ ঘৰলৈকে গুচি আহে। ঘৰলৈ আহি ৰমেনে ৰমেনৰ পত্নীক তাত হোৱা সকলোবোৰ কথা খুলি কয়। দেৱীৰ কথা অনুযায়ী সেই হাঁহটোৱে সদায় একোটাকৈ সোণৰ কণী দিবলৈ ধৰিলে আৰু সেই সোণৰ কণীবোৰ ৰমেনে সদায় সোণাৰী দোকানত গৈ বিক্ৰী কৰি বহুত পইচা ইনকাম কৰিবলৈ ধৰিলে। লাহে লাহে সময়বোৰ বাগৰি গ'ল আৰু ৰমেনৰ মনত লোভে বাহ ল'লে। ইয়াৰ দিনে দিনে লোভবোৰ বেছি হ'বলৈ ধৰিলে। সি মনতে ভাবিবলৈ ধৰিলে, মই সদায় এটা এটা কণী বিক্ৰী কৰি পোৱা পইচাৰে মোৰ বাবে যথেষ্ট নহয়। এই হাঁহটোৰ পেটত চাগে বহুত সোণৰ কণী আছে আৰু মই যদি এই হাঁহটোক মাৰি দিওঁ তেতিয়াহ'লে মই একেদিনেই বহুত ধনী হৈ যাব পাৰিম। তাৰ পাছত সি হাঁহটো মাৰি পেলায় আৰু হাঁহটো মাৰি দেখে যে হাঁহটোৰ পেটত এটাও কণী নাই আৰু শেষত হাঁহটো যেতিয়া মৰি যায় তেতিয়া ৰমেনে নিজে কৰা ভুলৰ বাবে পস্তাবলৈ ধৰে আৰু সি বুজি পায় যে আমাৰ তাত যিখিনি আছে সেইখিনি লৈয়ে সন্তুষ্ট হ'ব লাগে। বেছি লোভ কৰিলে লোভৰ পৰিণাম কেতিয়াও ভাল নহয়।